Morning everyone, welcome back to the channel to a new vlog. আজি হল সানডে আৰু ৰাতি চেৰি কৰি পেলাই শুই গৈছিলোঁ আৰু বহুত টাইম পিছতে উঠিলোঁ আৰু এতিয়া বাজিছে 11টা মানে 11টা বাজা নাই চেৰি কৰাই না তোমাতে 11টা বাজাই নাই কিন্তু 11টা মানে হ'বই আৰু সাফিনৰ আছে আৰ্ট ক্লাছ আৰু মই লৈ যাই আছোঁ সাফিনৰ পাপা গৈছে কিবা এটা কামত ওলাই সো এয়া মই ৰেডি হৈ গৈছোঁ মৰ্নিং গৈছে আৰু আজি দিনটো কৈ দিছিল যে মোক দেখিছা মেহিটো প্ৰথম হত নাই আৰু দিনটো মানে কি এন্ধাৰ কেনেকুৱা বৰষুণ হৈ আছে যোৱাকালি অকণমান ৰ'দ উঠিছিলে সো আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম বাৰু এই ৰোজাৰ মাহত বেছি ব্লগ দিয়া হোৱা নাই আপোনালোকে ভিডিঅ'টো চাই থাকিব পাপা ৰেডি ন এতিয়া গৈ আছোঁ সাফিনক লৈ ইয়াৰে মানে হাউচ ফেড কমপ্লেক্সৰ ভিতৰত সাফিনতৰ আৰ্ট স্কুল আহি পালোঁ অহা নাই দেখোন কোনে পাপা চায়ন ক'ত চায় সাফিনক আৰ্ট স্কুলত দি পেলাই আহিলোঁ আৰু এতিয়া মানে কি ঘৰত যাই কেনে বাকী কাম কাজখিনি কৰোঁ আকৌ যদি সাফিনক ল'ব যাব লাগিব নহ'লে সাফিনৰ পাপা যদি আহি পায় তেওঁ ল'ব যাব আহিছোঁ অকণমান শ্বপিং কৰিব সাফিনৰ যিহেতু বাৰ্থডে আহি পালে তো সাফিনৰ কাৰণে কেইটামান শ্বপিং কৰিব লাগে সৰু সুৰাকৈ এনেই চেলিব্ৰেট কৰিম নিজৰ কাৰণে অকণমান শ্বপিং সাফিনৰ বাৰ্থডেৰ কাৰণে কেক অৰ্ডাৰ দিলোঁ এটা এইটো কি এয়া কি মেটেল বডি নে কি কয় সেইবিলাক হয় এইটো কালাৰ আৰু বেলেগ আছে নেকি আকৌ গ'লে কালাৰ কৰি থাকিব ৰুদ্ৰাক্ষ মাজে হোলীৰ কাৰণে ডেকৰেশ্যন কৰিছে এইবিলাক দুটা ল'লোঁ 50 টকাৰ দুটা আৰু এইবিলাক 50 ব্লুবেৰী লৈ আছোঁ ডাবল এক্সেল কি এক্সেল হয় ন এক্সেল হয় চোৱা ভাইটিৰ কাৰণে আৰু সাফিনৰ কাৰণে ল'লোঁ আৰু এতিয়া মানে অকণমান গণেশগুৰিত যায় আৰু অকণমান বাকী আছে এইখিনি কৰিব লাগিব য়েছ এইটো কি হয় চাওঁ এইটো দেখাই দিয়াচোন সৰু ডাঙৰ হয় হেৰি কৰি আনিম আহিলোঁ KFC চাওঁ ঘৰৰ কাৰণে কিবা লৈ যাওঁ আমি এতিয়া চিকেন কিনিলোঁ ক'ত তোমাৰ চিকেনখিনি দেখাই দিয়া তোমাৰ চিকেন নহয় পেকেটত আছে কি হ'ল চেণ্ডেল পচন্দ হোৱা নাই সেইটো কেনেকুৱা এইটো কেনেকুৱা এইটো কিমান চাইজ কিমান চোৱা এইটো এইবিলাকে লৈ যাওঁ যি হয় হ'ব অলপমান বৰষুণ হৈছে আৰু ৰাস্তাৰ কি অৱস্থা বিহাৰী বস্তিত এই অৱস্থা সেইফালে সিজুবাৰী সেইফালেও পানী শ্বপিঙৰ পৰা আহি এতিয়া সাফিনক বোলে চাইকেল চলাব লৈ যাব লাগে সো চাইকেল চলাবৰ কাৰণে লৈ আহিলোঁ আৰু ইফতাৰৰ কাৰণে কিবা প্ৰিপাৰেশ্যন কৰিব লাগে সেইখিনিও কৰিম
এতিয়া চাফিনে বোলে চাইকেল চলায়। আজি ইফতাৰৰ কাৰণে বনালোঁ সাবুদানাৰ মিক্স ফ্ৰুইট চৰ্বত। এইটো ইউটিউবত মই বহুত দেখিছোঁ, সেইকাৰণে ভাবিলোঁ যে আমিও একবাৰ ট্ৰাই কৰোঁ। আৰু এয়া দেখিবলৈ পাইছোঁ ইমান ধুনীয়া হৈছে দেখাত। ইফতাৰৰ কাৰণে বনালোঁ। কেইটামান পকৰা বনালোঁ। Hello guys, দেখো মই watermelon খাই আছো। This is my mommy. পাপা কি কৰি আছা? বিৰিয়ানী খাই আছো, বিৰিয়ানী। বিৰিয়ানী খাই আছা, ঠিকেই। এতিয়া কি কৰি আছা? ইফতাৰ নে কি চেহৰি কৰি আছা? কি কৰিছা? ইফতাৰ। কেনেকুৱা লাগি আছে বিৰিয়ানী? টেষ্টি। ৱাও, চিকেন বিৰিয়ানী। কোনে বনাইছে? মোৰ পেৰেণ্টছে। তোমাৰ পেৰেণ্টছে? Count in 2s and fill in the missing numbers. মিচিং নাম্বাৰ ক'ব লাগিব। 2 ইয়াত কি হ'ব? ইয়াতে 3 হ'ব। 4 এটা গুড চাটো। 4 হ'ব। তাৰপিছত ইয়াত কি হ'ব? ইয়াত মোৰ পাপাটো কিমান কষ্ট কৰি আছে। অ' পাপা, তুমি কি কৰি আছা? এয়া এইফালে সকলোবোৰ ঠিক কৰিছে। অ' মাই গড, পাপা, মোৰ পাপা ডাঙৰ হৈ গৈছে। মোৰ পাপা সকলোবোৰ কাম শেষ কৰিব পাৰি ইফালে থৈছে। চা পাপাটো একবাৰ। থেংক ইউ। এটা ভাল লাগিছে। অঁ বাবা, আৰাম পাই আছোঁ এতিয়া অকণমান। মোৰ বাবা দি আছে, মোৰ ভাল লাগি আছে। ইফতাৰ কৰি পেলাই দুজনে মিলি শুলোঁ। Hey guys, কালি পৰা মোৰ vlog start, বহুত দিন ধৰি vlog কৰা নাই। কালি পৰা মোৰ vlog start। আৰু মোৰ আব্বাই ভুলৰ ব্লেক পেন্ট কালাৰ কৰি আনিছে। কিয় কালাৰ কৰাটো মই কি ইউজ কৰিম? এনে দেখিব লাগিব হে, সেইটো কাৰণে হয়। আকৌ সেইটো কাগজটো আছে ঘৰত, আকৌ প্ৰিণ্টাৰ কৰি। এতিয়া প্ৰায় বাজিছে, মানে 10টা বাজিবই আৰু। কিমান টাইম ধৰি শুই আছে, এতিয়ালৈ টোপনি অহা নাই। চকুটো এনেকুৱা বন্ধ কৰি আছে, মানে ভাবিছে যে মই একো কিবা মানে গালি দিম। তাৰপিছত মই ক'লোঁ যে উঠা উঠা কৈছোঁ, মানে উঠি গৈছে। উঠাই দিছো ন? তুমি যে টোপনি অহা নাই, মই যে গমেই পাই আছো। ইফতাৰ কৰি অকণমান ৰেষ্ট কৰিব ল'ম আৰু ভাত বনাব লাগিব। তাৰপিছত বাচন আছে ধুব লাগিব। এইটো টোপনি অহা নাই।